চন্দন ব্ৰহ্মটো সিটো যাম বা দে আৰু কি লাগে चन्दन ब्रह्मनि सायाव खेंफ्रुदों मानगोनां हाग्रामा महिलारि बिथाङा लोगोसे दिनै बजार मानसिफोरनि रिएक्शनखौ नायदोंमोन माबायदि रिएक्शन नोंथांमोना बे भिडिअखौ फुल दा आपडेट लाबोनो थांगासिनो दङ बिनि सिगां चन्दन ब्रह्मनि सायावहाय मा खेंफ्रुखो माब्रै मामोन नोंथांमोना भिडिअखौ नायजोबोब्ला बुजिगोन आरो पलिटिकेल सिनारिय' हिसाबै जाय रायजो राजाफोरनि थाखा फैसाजोंल' नङा दै जाय रायजो राजाफोरखौ मोजाङै सनमान होनानै मोजाङै गोजोन होनो हागोन बेनो एबारनियाव देरहागोन होनना आं सानो बाय इलेक्शनानो हक बिटिसि फैगौआवबो हक दा चन्दन ब्रह्मनि सायाव मामोन नायलांदो এইবিলাক মিছা এইবিলাক কি চন্দন ব্ৰহ্মটো সিটো যাম বা থাকক সি ইউ পি পি এলতে থাকক মই আৰু নলম থাক লাভ নাই আৰু এটা কথা যে এমপি ইলেকশ্যনৰ সময়ত আপুনি কৈছিল যে চিনি নাপাওঁ এতিয়া আকৌ মানুহ পঠিয়াই দিছে এনেকুৱা কথা হৈছে চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল চন্দনৰ তাত আহক আপুনি টিকেট লওক খেলক আপুনি ইউ পি পি এলত টিকেট নাপায় সেই কথাটো মই কৈছে মইতো স্বীকাৰ কৰি লৈছোঁ কি চিনি পোৱা নোপোৱাৰ কথা ইউ পি পি এলত জাগা পাবহি ইউ পি পি এলত জাগা পাবহি আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয় ইউজি ব্ৰহ্ম কোন হয় ৰংগৰা কোন হয় এই চন্দনক জাগা দিয়া মানুহ হা চন্দন জাগা নাপায় পূৰ্ব জাগা নাপায় এই চন্দন চন্দন ব্ৰহ্মই কৈছে যে আপুনি 2020 চনৰ পৰা যেতিয়াৰ পৰা ক্ষমতা হেৰুৱাইছে তেতিয়াৰ পৰা আপুনি বিটিচিৰ মানে কি পোৱাৰ এই চন্দনৰ কথা বাদ দে এইবিলাকৰ কথা বাদ দে এইবিলাক পাৱাৰ লবি মানুহ য'ত পাৱাৰ আছে তাতে গৈছে ভাল হৈছে তাতে কাম কৰি থাকক সি আমাৰ এতিয়া পাৱাৰত নাই আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহিবলৈ ইউ পি পি এল এতিয়া পাৱাৰত আছে পাৱাৰত থাকি পেলাই কাম কৰি থাকক দে আৰু কি লাগে 2025 চৰকাৰ বনোৱাটো আপোনাৰ সপোন বুলি কৈছে কি সপোন মোৰ সপোন নহয় এইটো ৰাইজৰ সপোন চাই থাকক 2025 বি পি এফে চৰকাৰ কৰিব এইটো 100% আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে ইয়াৰ ভিতৰত 10টাটো বি পি এফে জিকিব চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে এই 5টাতকৈ আমি বেছি জিকিম হা দে ধৰি লৈছোঁ আমি 4টা একটা আৰু কমি ল'লোঁ আজিৰ দিনত 5টা আছেতো আৰু কমি ল'লোঁ মই 4টা 10 আৰু 4 14 বাক্সা জিলাত 11টা সমষ্টি আছে 11টা সমষ্টিৰ ভিতৰত 2020ত আমি অকল 2টাহে জিকিছে আজিৰ দিনত 2টাৰ পজিশ্যন নহয় কমত 6টা নালাগে 5টা ধৰিছোঁ মই 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই 5টা আৰু 14টা কিমান হ'ল 19টা হা 19টা আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020ত আজিৰ পজিশ্যন সেইটো নহয় কমত আমি 6টা পাই আছোঁ 6টা নালাগে মোক আৰু কমাই লৈছোঁ 5টা 19টা আৰু 5টা কিমান হয় 24টা চৰকাৰ কোনে বনাইছে প্ৰমোদ বড়ো বনাইছে না বি পি এফ বনাইছে এইবিলাক বাহানা কৰি লাভ নাই আৰু চিডলিত আমি জিকি আছোঁ মই কৈ আছোঁ চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% বি পি এফে জিকি আছে আপোনাৰ শংকা আছে নেকি যে ফ্ৰী এণ্ড ফেয়াৰ নহ'ব হ'ব লাগে শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই প্ৰমোদ বড়োতো আজিকালি পাৱাৰত আছে না এইফালে এছ পি এইফালে অ' চি কাক বা আই চিক লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োৱে কৰিব পাৰে অশান্তিটো সিটো হাৰিব 100% সি জানি আছে 100% হাৰিব বুলি সেইকাৰণে সি কেতিয়াবা এছ পি বা কোনোবা অ' চি বা আই চি এইবিলাকক লগাই পেলাই আমাৰ কৰ্মীৰ ওপৰত উপদ্ৰৱ কৰিব পাৰে সেইটোৱে নাই আমাৰ কেম্পেইনটো ভালেই মতো চলি আছে ভালকৈ চলি আছে আপোনালোকে চাওক আমাৰ মিটিঙত যদি 100 জন হয় ইহঁতৰ মিটিঙত অকল 2জন 3জনেই হ'ব কালি জাকিৰ হুছেইনে কথা এটা কৈ গৈছে জাকিৰ হুছেইন চিকদাৰ কংগ্ৰেছৰ তেখেতে কৈছে যে
কংগ্ৰেছ হেই। বিজেপি মানে হাগ্ৰামা মহিলাৰী মানে এই এইটোতো ৰাজনীতিত চবেই এরকম ক'ব কোনোবা কংগ্ৰেছেও মোক এনেকুৱা বদনাম কৰিব কোনোবা বিজেপিও মোক এনেকুৱা বদনাম কৰিব কোনোবা ইউ পি পি এলেও মোক এনেকুৱা বদনাম কৰিব এইটো ৰাজনীতিৰ নিয়ম কিন্তু সঁচা কথা সেইটোৱে প্ৰমোদ বড়ো এইবাৰ শেষ এই উপনিৰ্বাচনত যদি ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হ'বলৈ দিয়ে প্ৰমোদ বড়োই যদি পুলিচ লগাই পেলাই আমাক ওপৰত উপদ্ৰৱ নকৰে তেতিয়াহ'লে আমি জিকিল বাছ বিজেপিৰ লগত আপোনালোকৰ বোলে ভাল সম্পৰ্ক আছে জাকিৰ হুছেইন এই বিজেপিৰ লগত মই যদি ভাল হয় আজি এনেকুৱা হয় মই যদি বিজেপিৰ লগত ভাল হ'লে হয় মই আজি এই অৱস্থাত থাকিব লগা হয় নেকি প্ৰমোদ বড়োই কৈছে যে হাগ্ৰামাই মান সন্মান বচাবৰ বাবে যিকোনো